গাইজ আজি পহুমাৰা ব্লগ বনাম মোৰ ইন্ট্ৰডাকশ্যন তাতেই দিম এইটো আছে আপোনাৰ 6.6 কিলোমিটাৰ দূৰত পাঠশালা ষ্টেচনৰ পৰা আমি আৰু হাৱে পাম আৰু মাত্ৰ 10 মিনিট তাৰপিছত আমাৰ ভিডিঅ' আৰম্ভ কৰিম ব্লগ আৰম্ভ কৰিম তো ভিডিঅ'টো চাই থাকিব গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আজি মই উপস্থিত আছোঁ পহুমাৰা চাপৰিত আৰু আজি আপোনালোকক ইয়াৰ গোটেইখিনি পৰিৱেশ দেখুৱাম তো গাইজ মোক ফ'ল' কৰি থাকিব আৰু ভিডিঅ'টো লাষ্টলৈ চাব গাইজ এইটোৱে হৈছে সেই পহুমৰা নদীটো আৰু এইটো আমাৰ পাঠশালাবাসীৰ বাবে অতি আপোন ঠাই আমাৰ এইটো এটা অতি ওচৰতে থকা পিকনিক প্লেচ এই পিকনিক প্লেচত বহু হাজাৰ হাজাৰ মানুহ বনভোজ খাবলৈ প্ৰতি বছৰে যায় কিন্তু এই বছৰ কিবা অসুবিধাৰ বাবে বন্ধ আছে আপোনালোকে অহা বছৰ আকৌ পাৰিলে আহিব অতি কম খৰচতে অতি ওচৰতে থকা এটা স্থান গাইজ আৰু বহুতো আছে চাবলৈ ভিডিঅ'টো লাষ্টলৈ চাই থাকক গাইজ ইয়াত আকৌ এটা বস্তু হৈছে বগৰী ইয়াত বহুতো বগৰী গছ আছে গাইজ একদম মজা প্লেচ ইয়াত নাৱৰ ব্যৱস্থাও আছে আপোনালোকে আহি উঠিব পাৰে নেক্সট ইয়াৰ চাই থাকিব ভিডিঅ'টো
গাইজ এয়া লোকেল মানুহ, তেওঁলোক ইয়াৰে হয়, নে এপাক আহিছে আৰু লগৰ লগত, কিন্তু তেওঁলোকৰ অফিচিয়েলি এইবাৰ খোলা দিয়া নাই। আৰু আমিও অলপ খাদ্য খালোঁ মন কৰে। তো গাইজ আজি ইমানেই আছিল ভিডিঅ'টো, বাকীখিনি আপোনাৰ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এই ক'লাকে এইখিনি কৰিব আৰু। তো গাইজ বাই বাই, আকৌ এটা নতুন ব্লগেৰে আপোনালোকৰ লগত হাজিৰ হ'ম। তো গাইজ বাই বাই, টাটা। থ্যাংকস ফৰ ৱাচিং এণ্ড ছাবস্ক্ৰাইব মাই